গাইজ আমি বৰ্তমান কামাখ্যা ৰেলৱে ষ্টেচনত উপস্থিত হৈছোঁ। আপোনালোকে গমেই পাইছে, মই শ্বৰ্টত দিছোঁ আগত। আমি গোৱা গৈ আছোঁ আৰু এতিয়া উপস্থিত হৈছোঁ। আমাৰ ট্ৰেইন আছে 9টা বজাত। ভাল লাগিব জাৰ্ণিটো, আমি ফাৰ্ষ্ট দেখাম এইটো ভিডিঅ'ত, চাই থাকক আপোনালোকে। এতিয়া আমি কামাখ্যা ষ্টেচন এৰিলোঁ গুচি কিনে। আমি পালোঁ ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ হৈ আছোঁ এতিয়া। সেইখন নতুন দলংখন, তলত পানী। এতিয়া আম কাটিলোঁ, আম খাম। এজনে আম কাটিছে, মাইনাজনী আছে আমাৰ লগত। এইখন বিহাৰখন চাইছে, আম খাই আছোঁ আমি ইয়াতে। ৰুটি আনিছিলোঁ ঘৰৰ পৰা কালিতে, মাংস আছেই, কালিও খালোঁ, আজি ৰৈ গ'ল, আজি এতিয়া খাম। बिरयानी खाना चाय चाय पानी पानी চাটনি বনাইছে, এইবিলাক পইচা বছৰ বুদ্ধি আৰু। साथ मेरा ओ हम ना भाई, न कोई है न कोई था जिंदगी में तुम्हारे सिवा। তই দি কোৱা, তই দি। চিলাই চিলাই ঘুরে ঘুরে উলাহে খান্তি সুৱালি, চিলাই চিলাই ঘুরে উলাহে খান্তি সুৱালি। তই দি কোৱা। মই এটা জানো। लगदा दिल मेरा जोलना, तेरे बिन नहीं लगदा दिल मेरा डोलना, डोलना, तेरे बिन नहीं लगदा दिल मेरा डोलना। गोवा 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 नय दे गोवा। এইটো শুনিছোঁ। আমি পালোঁ মুম্বাই, এতিয়া আমি নামিম আৰু। ৰেডি কৰিছোঁ, লাগেজ চব ৰেডি, এইবিলাক মানুহবিলাক আমাৰ চব ৰেডি। আমি এতিয়া যাওঁ বাছ ষ্টপলৈকে, ওলা ল'ব লাগিব। নামি কিনে আমি দেখাই আছোঁ। দৃশ্যটো কৰ গেছ কৰক গাইজ। একচুৱেলি এইটো মুম্বাইৰ পৰা গোৱা যোৱা ৰাস্তাৰ মাজৰ এটা ষ্টেচন এইটো। আমি কালিতে আহিলোঁ, কালি ৰাতি ট্ৰেইনত উঠি দিলোঁ মুম্বাইত, গোৱা ট্ৰেইনত। একচুৱেলি কালি বহুত হৈ গ'ল কিবা কিবি, আপোনালোকক ৰাতি আৰু ভিডিঅ' নবনালোঁ। একচুৱেলি বহুত ভাগৰত আছিলোঁ, 7 আৱাৰ্ছ লেট মাৰিলে ট্ৰেইনখন, বহুত প্ৰব্লেম হৈ গ'ল। ৰাতি বাছখন আমাৰ যিখন আছিলে বাছখনো কেঞ্চেল হৈ গ'ল। চ' ৰাতি এখন ট্ৰেইন আছিলে LTTৰ পৰা গোৱা অহা, আমি তাতে লগে লগে তাতে উঠি দিলোঁ। কিন্তু দিনটোৱে বেয়া আছিল কালি, এইখন ট্ৰেইনো 1 ঘণ্টা লেট। তথাপিও আমি গোৱা গৈ আছোঁ বৰ্তমান। আমি গোৱা পাম এতিয়া, লাষ্ট
ষ্টেচন আছে এইবাৰ নেক্সট আমি থিবিম ষ্টেচন পাম তাতে নামিম কিন্তু আমি এতিয়া এটা গোৱা পাইছোঁ বহুতকেইটা পালোঁ এইটো চাওঁ আমি দেখাই আছোঁ মই এইটো পাহাৰ কাটি মানে পাহাৰৰ তলেৰে এটা গোৱা আছে প্ৰায় 2 কিলোমিটাৰমান জেগা এইটো এতিয়া আমি আহি মুখখন পাম বহুত দীঘল একদম চিনেমাৰ নিচিনা লাগিছে এয়া আহি গ'লো বাহিৰলৈকে আমি থিবিম ষ্টেচন পালোঁ আহি এতিয়া কেব লওঁ চাওঁ কি ল'ব পাৰোঁ এইটোৱে থিবিম ষ্টেচন পাহাৰৰ মাজত এই ষ্টেচনত এইকেইটা ভাল লাগে ইয়াতে বহে মানুহবিলাকে ৱেইট কৰে ধুনীয়া ধুনীয়া বহুত ধুনীয়া ষ্টেচন বিৰাট চাফ চিকুণ হয় মানিব লাগিব কিন্তু সৰু ষ্টেচন হ'লেও ইমান মৰম লগা তাৰমানে ট্ৰলি নিজে গৈছে এতিয়া হোটেললৈকে গৈ আছোঁ থিবিমৰ পৰা অটো লৈ গৈছে আমি বাগা বিচৰ ওচৰত এটা ৰুম এটা ল'লোঁ এপাৰ্টমেণ্ট এটা 4000 পাৰ নাইট এইটো ইয়াতে কিটচেন আছে আৰু 2টা বেডৰুম এইটো এটা বেডৰুম এইটো ড্ৰয়িং ৰুম এইটো টিকলি আৰু এইটো বেডৰুম বেয়া নহয় ঠিকে আছে কিন্তু আমাক তাতে লিখা আছিলে চফা কাম বেড থাকিব কিন্তু ইয়াতে আমি চফা দুখন লগ লগাই এনেকৈ বেড বনাই লৈছোঁ চ' এইটো আমাৰ বেলকনিৰ পৰা ভিউ এইটো আমাৰ ৰুমৰ আমাৰ এটা কিটচেন আছে কিটচেনত আমি চাউল কিনি আনিলোঁ আনি বইল ভাত খাই দিলোঁ কণী বইলেদি ইয়াতে খাই আছে আমিও খালোঁ এইখিনিতে গৈ অকণমান এইখিনিতে চুইমিং পুলটো আছে মই যাম ৰাতিপুৱা যাম কালি আজিতো আৰু দেৰি হৈ গ'ল এতিয়া ভাগৰ লাগিছে অকণমান ৰেষ্ট লওঁ ৰৈ গধূলি ওলাই যাম আপোনালোকে চাই থাকক আমি এতিয়া ৰেষ্ট লওঁ অকণমান আৰু এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিব লাগিব আজি নেক্সট আমি গোৱা যিবিলাক স্পটত যাম সেইবিলাক ভিডিঅ' আমি দেখাই থাকিম কেনেকুৱা লাগে এইটো আমাৰ লেট্ৰিন বাথৰুম বহুত ধুনীয়া হোটেলবিলাক ভালেই পাইছোঁ বেয়া পোৱা নাই কিন্তু আমাৰ বিচনাখনত অলপমান টকিলে আৰু এইটো এপাৰ্টমেণ্ট একচুৱেলি এটা হোটেল ৰুম নহয় এই গাড়ীবিলাক ভাড়াও ল'ব পাৰি এখন ভাড়া লৈ গৈছিলে ৰেণ্টত বাইক স্কুটিবিলাকো পায় সেইবিলাক স্কুটি আমি 4 চকীয়া এখন ল'ম কালি ভাড়া কৰিবৰ কাৰণে ঠিক আছে ধন্যবাদ